শিক্ষক দিৱস দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন উপলক্ষে 1962 চনৰ 5 ছেপ্টেম্বৰৰ পৰা শিক্ষক দিৱস হিচাপে পালন কৰা হয়। আজিৰ দিনটোতে সকলো বিদ্যালয়ৰ শিক্ষানুষ্ঠানৰ শিশু আৰু যুৱক-যুৱতীসকলে শিক্ষক দিৱস উৎসৱ পালন কৰে। প্ৰতিজন ছাত্ৰৰ বাবে গুৰুজন তেওঁৰ বাবে ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰৰ দৰে। ইয়াত তালিব্যাসৰ তলত ভ এটা হ'ব মহেশ্বৰৰ দৰে। শিক্ষক দিৱস শিক্ষকসকলক সন্মান দিবলৈ পতা হয়। গয়-গু শব্দৰ অৰ্থ অন্ধকাৰ, অজ্ঞানতা আৰু ৰয়-ৰু শব্দৰ অৰ্থ পোহৰ, জ্ঞান। গুৰু শব্দটো সংস্কৃত ভাষাৰ পৰা উদ্ভৱ হৈছে। মুঠতে এজন শিক্ষক হৈছে ঈশ্বৰৰ পৰা পোৱা উপহাৰ। শিক্ষক দিৱসৰ দিনটোতে ছাত্ৰ-ছাত্ৰীসকলে শিক্ষকৰ ৰূপ লৈ শিক্ষকৰ ভূমিকা পালন কৰে। একাংশ ছাত্ৰ-ছাত্ৰী আৰু বন্ধু-বান্ধৱীয়ে তেওঁৰ জন্মদিন উদযাপনৰ ইচ্ছা প্ৰকাশ কৰিছিল। প্ৰত্যুত্তৰত ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছিল যে মোৰ জন্মদিনটো পৃথকে পৃথকে বনোৱাৰ পৰিৱৰ্তে শিক্ষক দিৱস হিচাপে উদযাপন কৰিলে মই অতি গৌৰৱান্বিত হ'ম। আৰু তেতিয়াৰ পৰাই 5 ছেপ্টেম্বৰ দিনটো সমগ্ৰ ভাৰততে শিক্ষক দিৱস হিচাপে পালন কৰা হয়।